সো গাইস এইখনে হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা ফাতেমা চাহ বাগিচা। চাওক না গাইস কি সুন্দৰ মনোমোহা দৃশ্য দেখিলে মনত কিবা এটা ভাল লাগি যায়। এইবিলাক ৰিজৰ্ট হয়। চাওক গাইস কেতিয়াবা আহিলে ইয়াত থাকিব পাৰিব। সো গাইস আহি পুৰা ফাইনেলি মানাহ নেশ্যনেল পাৰ্ক পাই গ'লো। এইখনে হ'ল মানাহ নেশ্যনেল পাৰ্কৰ গেট, মেইন গেট। আপোনালোকে চাই লওক ভালকৈ, কেতিয়াবা আহিলে আৰু চিধা গ'লে হ'ল আপোনালোকে এই ভিতৰত সোমাব পাৰিব। আৰু লেফ্ট চাইডে এইফালে নদীৰ পাৰ। আমি প্ৰথমতে নদীৰ পাৰলৈকে যাম। চাওক গাইস এইকাৰণে হ'ল মানাহ নেশ্যনেল পাৰ্কৰ নদীখন। পুৰা পিকনিক স্পট হয় এইখন। সো গাইস ইয়াতে আৰু বটিং কৰিব পাৰিব 50 টকা গতিকে এয়া চলিছে। এখানে প্রোফাইল বুলি কয়। শিলগুটি কি করবি শিলগুটি? হা পাল লৈ আছো। হয় নেকি? আজি কেনেকুৱা লাগিছে মানাহত আহি? বেয়া লগা নাই, বহুত ভাল লাগিছে। হয় নেকি? কিবা ক'ব? আৰু ডাঙৰ কথাটো হৈছে মোক বিচৰা শিলগুটি কেইটা। समझ रहे हो समझ रहे हो ना। আৰু ডাঙৰ কথাটো হৈছে মোক বিচৰা শিলগুটি কেইটা।